Hello friends, welcome to my YouTube channel. মই আজি আৰু এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছো। খবৰটো হৈছে slrc গ্ৰেড 3 সম্পৰ্কীয় খবৰ। গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব। এই slrc গ্ৰেড 3 সম্পৰ্কে এই অলপ আগতে ইন্টাৰভিউ আৰু ডকুমেন্ট ভেৰিফিকেশন হৈ গ'ল। কিন্তু সেই ডকুমেন্টস ভেরিফিকেশন যে হয়ে গেল তারে এই এটা ইম্পর্টেন্ট নোটিস দিছে। নোটিসটো হয়েছে নোটিসটো 4th of জানুৱাৰী 4 তাৰিখে ওলাইছে। মানে slrc গ্ৰেড 3 ইন্টাৰভিউ হৈ গ'ল। তাৰে এই ইন্টাৰভিউটোত কিছুমান ইন্টাৰভিউ আৰু ডকুমেন্টস ভেৰিফিকেশন হৈ গ'ল। কিন্তু কিছুমান প্ৰাৰ্থীৰ ক্যান্ডিডেটৰ মানে ডকুমেন্টস ভেৰিফিকেশন মানে ত্ৰুটি ৰহি গৈছে, মানে কিছুমানত অসম্পূৰ্ণ হৈ আছে। গতিকে এই ডকুমেন্টস ভেৰিফিকেশনটো এটা তেওঁলোকৰ কাৰণে মানে এটা লাষ্ট চান্স দিছে, যাতে তেওঁলোকে এই সম্পূৰ্ণ ডকুমেন্টস ভেৰিফিকেশন যাতে যিখিনি ডকুমেন্টস মানে অৰিজিনাল ডকুমেন্টস দেখুৱাব পৰা নাই সেইখিনি যাতে তেওঁলোকে দেখুৱাব পাৰে, মানে তেওঁলোকৰ কাৰণে এটা লাষ্ট চান্স দিছে। মই নোটিসটো পঢ়াই শুনাইছো, আপোনালোকে শুনিব। ইন কন্টিনিউয়েশন টু দিস কমিশনস নোটিস নাম্বাৰ, এটো নোটিস নাম্বাৰ হয় slrc G গ্ৰেড 3 6 এডভাৰটাইজমেন্ট 2022 টু তাৰপিছত 61 ডেটেড 16 তাৰিখে মানে 16/12/2022. It is here informed to those candidates who had appeared in the computer test, মানে computer test but could not complete document verification due to non-production of original testimonials. মানে তেওঁলোকে কম্পিউটাৰ টেষ্টে যিবিলাক বহিছিলে, তেওঁলোকে ইন্টাৰভিউ বহিছিলে, তেওঁলোকৰ মানে সম্পূৰ্ণভাৱে তেওঁলোকে অৰিজিনাল ডকুমেন্টস দেখুৱাব পৰা নাই। কিছুমান আছে, কিন্তু সবেই নহয়। But that such candidates may come to the office of the state level recruitment commission. কিন্তু সেইবিলাক প্ৰাৰ্থীয়ে যাতে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনত মানে আহে আৰু ফৰ ক্লাছ 3 পোষ্ট 2nd ফ্লোৰ নিউ লাইব্ৰেৰী বিল্ডিং Assam Administrative Staff College খানাপাৰা on 10/01/2023 at 10 AM. মানে যিবিলাকৰ মানে ডকুমেন্টস ভেৰিফিকেশন সম্পূৰ্ণ হৈ আছে তেওঁলোকে যাতে 10 তাৰিখে জানুৱাৰীৰ 10 তাৰিখে খানাপাৰাত থকা এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত দিনৰ 10 বজাত যাতে তেওঁলোকৰ অৰিজিনাল ডকুমেন্টছখিনি আৰু যিমান ডকুমেন্টছ লাগে মানে জেৰক্স কপি আৰু অৰিজিনাল ডকুমেন্টছ আৰু সেল্ফ এটেস্টেড কৰি যাতে লৈ আহে। তো with all documents in original as mentioned in the earlier notice dated 16/12/2022 along with a set of all attested photocopies of the documents. It is to be noted that this is the last and one-time opportunity given to those candidates to complete the document verification process. Candidates who remain absent shall be summarily considered to be absent. এইটো মানে তেওঁলোকে এটা লাষ্ট চান্স মানে শেষ চান্স দিছে, যাতে যিবিলাকে ডকুমেন্টস ভেৰিফিকেশন সম্পূৰ্ণ হৈ আছে তেওঁলোকে মানে ডকুমেন্টছখিনি যাতে ভালকৈ ভেৰিফিকেশন কৰিব পাৰে, তেওঁলোকৰ কাৰণে লাষ্ট চান্স। Candidates those documents verification was completed on the date, মানে তেওঁলোকে যদি লাষ্ট চান্স যিবিলাকে দেখুৱাব নোৱাৰিব তেওঁলোকে চাকৰি নাপাব। Candidates whose documents verification was completed on the date of the computer test need not to come again. মানে যিবিলাকৰ কম্পিউটাৰ টেষ্টৰ দিনাই ডকুমেন্টস ভেৰিফিকেশন সম্পূৰ্ণ হৈ গৈছে তেওঁলোকে মানে আহিব নালাগে। নোটিসটো মানে এইখিনিয়ে। এনে ধৰণৰ বাতৰিসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনালোকে মোৰ চেনেলটো গ্ৰো কৰাৰ কাৰণে চেষ্টা কৰিব। গতিকে
ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।